নমস্কাৰ স্বাগতম জনালো দিয়ালিনা হোম কৰ্নাৰলে আৰু লগতে আজি মোৰ ভিডিঅ'লে ৰক্ষা বন্ধন অৰ্থাৎ ৰাখী পূৰ্ণিমা সমাগত অহা দেওবাৰে ৰাখী পূৰ্ণিমাৰ তিথি পৰিছে আৰু সেই দিনটোতে সমগ্ৰ ভাৰততে ৰক্ষা বন্ধন পালন কৰা হ'ব আজিৰ ভিডিঅ'ত মই আপোনালোকক ৰক্ষা বন্ধন কিয় পালন কৰা হয় আৰু কেনেদৰে পালন কৰিব লাগে তাৰে কিছু কথা জনাম এইখিনিতে মই কওঁ বহুতৰে মুখত শুনিবলৈ পোৱা যায় যে ৰক্ষা বন্ধন বা ৰক্ষা বন্ধনৰ পৰম্পৰা বাহিৰা সংস্কৃতি বা বিজতৰীয়া সংস্কৃতি কিন্তু মই ভাবো তেনে কথা নহয় কাৰণ যি সংস্কৃতি বা যি পৰম্পৰা ভগৱানৰ লগত জড়িত সেই সংস্কৃতি বা সেই পৰম্পৰাক আমি বাহিৰা বা বিজতৰীয়া বুলি কেতিয়াও ক'ব নোৱাৰো আৰু যি পৰম্পৰা যি সংস্কৃতিয়ে আমাক ভাতৃত্ববোধৰ উদয় কৰে আমাৰ ঘৰখনত সুখ শান্তি আনন্দৰ মৰমৰ এনাজৰীৰে আমাক বান্ধ খুৱায় সেই সংস্কৃতি বা সেই পৰম্পৰা জানো বিজতৰীয়া বা বাহিৰা হ'ব পাৰে হয় এটা কথা ঠিক যে অতীজৰে পৰা অসমত এই পৰম্পৰাৰ প্ৰচলন নাছিলে লাহে লাহে এই পৰম্পৰাৰ প্ৰচলন হৈ এতিয়া প্ৰচলন বৃদ্ধি হৈছে হেতু কথা আমি মানো কিন্তু এই পৰম্পৰা অসমত নাই বুলি আমি ক'ব নোৱাৰো পৰম্পৰা আছিল প্ৰচলন নাছিলে গতিকে যি সকলে এই ৰক্ষা বন্ধনৰ পৰম্পৰা পালন কৰে তেওঁলোককো আমি একো ক'ব নোৱাৰো আৰু যি সকলে পালন নকৰে তেওঁলোককো আমি একো ক'ব নোৱাৰো আৰু নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাখিনি আমি সন্মানৰে পালন কৰি আনৰ সংস্কৃতি যদি আনৰ পৰম্পৰাকো মনৰ আনন্দৰ কাৰণে আমি পালন কৰো সেই সংস্কৃতি কেতিয়াও বেয়া হ'ব নোৱাৰে আৰু সেই পৰম্পৰাও কেতিয়াও বিজতৰীয়া হ'ব নোৱাৰে সেই কাৰণে ৰক্ষা বন্ধন কোনে পালন কৰে কোনে পালন নকৰে একান্তই ব্যক্তিগত তাত আমি কোনেও কাকো একো ক'ব নোৱাৰো এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক জনাও যে ৰক্ষা বন্ধন কিয় পালন কৰা হয় আহক মোৰ ভিডিঅ'টো মই আৰম্ভ কৰো ৰক্ষা বন্ধন পালনৰ পৌৰাণিক কথা অনুসৰি প্ৰথম আখ্যান ৰজা বলি আৰু ভগৱান বিষ্ণুৰ লগত জড়িত ৰজা বলি যদিও অসুৰ বংশৰ আছিল তথাপি ৰজা বলিৰ ব্যৱহাৰ অসুৰতকৈ নম্ৰ আছিল কিয়নো ৰজা বলি ভক্ত প্ৰহ্লাদৰ পুত্ৰ আছিল ৰজা বলি বিষ্ণু ভক্ত আছিল তেওঁ মহাদেৱ শিৱৰো ভক্ত আছিল নিজৰ তপস্যাৰে তেওঁ মহাদেৱ শিৱৰ কেইবাটাও বৰদান লাভ কৰিবলৈ সক্ষম হৈছিল ৰজা বলিয়ে একহুই যজ্ঞ যেতিয়া আৰম্ভ কৰিছিল আৰু দেৱতাসকলৰ তেতিয়া ভয় হৈছিল যদি ৰজা বলিয়ে এই যজ্ঞ সফলতাৰে পূৰ্ণ কৰে তেতিয়া স্বৰ্গৰাজ্য দানৱৰ হাতলৈ আহিব আৰু তিনিও লোকত অসুৰৰ ৰাজত্বৰে অৰাজকতাৰ সৃষ্টি হ'ব উপায়ন্তৰ হৈ দেৱতাসকল ভগৱান বিষ্ণুৰ ওচৰলৈ ইয়াৰ উপায় বিচাৰি গ'ল তেতিয়া ভগৱান বিষ্ণুই দেৱতাসকলক অভয়বাণী দি ৰজা বলিৰ ওচৰলৈ এজন ব্ৰাহ্মণৰ ৰূপত গ'ল ৰজা বলি ভক্তপৰায়ণৰ লগতে দানবীৰ আছিল তেওঁ বিষ্ণুৰূপী ব্ৰাহ্মণক দেখি দান ভিক্ষা কিদৰে দিব সুধিলে তেতিয়া ভগৱান বিষ্ণুই 3 পদ ভূমি বিচাৰিলে ৰজা বলিৰ পৰা 3 পদ ভূমি দানৰ প্ৰাপ্তি পাই ব্ৰাহ্মণৰূপী ভগৱান বিষ্ণুই বিৰাট ৰূপ ধাৰণ কৰি নিজৰ বিষ্ণু ৰূপ প্ৰকট কৰিলে আৰু ৰজা বলি উপায়ন্তৰ হৈ প্ৰথম পদভূমি স্বৰ্গ দ্বিতীয় পদভূমি পৃথিৱী আৰু তৃতীয় পদৰ কাৰণে নিজৰ মস্তক আগুৱাই দিলে আৰু এইদৰে ৰজা বলি পৃথিৱীত বাস কৰাৰ অধিকাৰ হেৰুৱাই পাতালপুৰলৈ যাব লগা হয় এইখিনিতে বলিৰ ভক্তিত ভগৱান বিষ্ণু প্ৰসন্ন হৈ বৰদান দিবলৈ আগ্ৰহ কৰিলে ৰজা বলিয়ে ভগৱান বিষ্ণুৰ পৰা যি বৰ প্ৰাপ্ত কৰিলে তাৰ ফলস্বৰূপে বিষ্ণু পাতালপুৰীত দ্বাৰৰক্ষী হিচাপে থাকিবলৈ বাধ্য হ'ল কিয়নো ৰজা বলিয়ে বৰত বিচাৰিছিল ভগৱান বিষ্ণু সদায় তেওঁৰ সন্মুখত থকাটো যাতে প্ৰতিদিনে তেওঁৰ দৰ্শন পায় এই কথাত মা লক্ষ্মী ব্যথিত হৈ ভগৱান শিৱৰ ওচৰত উপায় বিচাৰিলে তেতিয়া শিৱই লক্ষ্মী মাক ক'লে যে বলি বচনবদ্ধ পুৰুষ গতিকে মা লক্ষ্মীয়ে যদি বলিক কোনো বচনত আবদ্ধ কৰিব পাৰে তেতিয়া বিষ্ণুক মুক্ত কৰিব পাৰিব আৰু শিৱৰ কথামতেই নাগ বাসুকীক লগত লৈ লক্ষ্মী পাতালপুৰত প্ৰৱেশ কৰিলে নাগ কন্যা ৰূপে নাগ কন্যাৰূপী লক্ষ্মী নাগ বাসুকীক ৰক্ষা কৱচত পৰিৱৰ্তন কৰিলে অৰ্থাৎ এডাল ৰছী ৰূপে লক্ষ্মীয়ে যেতিয়া নাগ বাসুকী ৰূপী ৰক্ষা কৱচ বলিৰ হাতত পিন্ধাই তেতিয়া মনে বিচৰা বৰ ল'বলৈ নাগ কন্যা ৰূপী লক্ষ্মীক অনুৰোধ কৰে লক্ষ্মীয়ে তেতিয়া নিজৰ আচল ৰূপলৈ আহি ভগৱান বিষ্ণুক পাতালৰ পৰা নিয়াৰ কথা ক'লে বলিয়ে লক্ষ্মীৰ মনোকামনা পূৰ্ণ কৰিলে আৰু ক'লে যে এই দিনটোত ভগ্নীয়ে ভাই ককাইক ৰক্ষা কৱচ বান্ধিলে ভাই ককাই ভগ্নীক সদায় ৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব আৰু সেই দিনটো আছিলে শাওণ মাহৰ পূৰ্ণিমা তিথি তেতিয়াৰ পৰাই ৰক্ষা বন্ধনৰ পৰম্পৰা প্ৰচলন আছে বুলি জনশ্ৰুতিত বিশ্বাস কৰা হয়
ৰক্ষাবন্ধনৰ পৌৰাণিক আন এক আখ্যান মহাভাৰতৰ লগত জড়িত। ভগৱান কৃষ্ণই যেতিয়া ক্ৰোধান্বিত হৈ শিশুপালক সুদৰ্শন চক্ৰৰে মস্তক ছেদ কৰে, তেতিয়া সুদৰ্শন চক্ৰ পুনৰ আহি কৃষ্ণৰ আঙুলিত লীন হোৱাৰ সময়ত সেই আঙুলিৰ ৰক্তক্ষৰণ হয়। ভৰা ৰাজসভাত উপস্থিত দ্ৰৌপদীয়ে সেই সময়ত আগবাঢ়ি আহি নিজৰ শাৰীৰ অংশ ফালি কৃষ্ণৰ তেজ ওলোৱা আঙুলিত বান্ধি ৰক্তক্ষৰণ ৰোধ কৰে। তেতিয়া ভগৱান কৃষ্ণই দ্ৰৌপদীক সকলো সময়তে ৰক্ষা কৰাৰ বচন দিয়ে। সেয়া আমি দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত কেনেদৰে দ্ৰৌপদীৰ বিষাদৰ সময়ত কৃষ্ণবাণীয়ে মনত সাহস আৰু শক্তি যোগাইছিল, আমি সকলোৱে মহাভাৰতত প্ৰত্যক্ষ কৰিছোঁ। ৰক্ষাবন্ধনৰ আন এক আখ্যান ভৱিষ্য পুৰাণত উল্লেখ আছে। দেৱতা আৰু অসুৰৰ ঘনাই হোৱা যুদ্ধ আমাৰ সকলোৰে জ্ঞাত। এবাৰ তেনে এখন যুদ্ধত দেৱতাসকলৰ অৱস্থা শোচনীয় হোৱাত দেৱৰাজ ইন্দ্ৰই ইন্দ্ৰাণী অৰ্থাৎ তেওঁৰ পত্নী শচীৰ লগত আলোচনা কৰি গুৰু বৃহস্পতিক যুদ্ধত জয়ী হোৱাৰ উপায় বিচাৰিলে। তেতিয়া গুৰু বৃহস্পতিয়ে সকলো দেৱতা সহিত এক পূজাৰ আয়োজন কৰিলে আৰু তাত এক বিশেষ সূতা পূজা কৰি ৰক্ষা কৱচ হিচাপে দেৱৰাজ ইন্দ্ৰৰ সোঁহাতত পিন্ধালে আৰু আন আন দেৱতাসকলেও এজনে আনজনক সেই ৰক্ষা কৱচ পিন্ধালে। পিছত সেই যুদ্ধত দেৱতাগণৰ জয়ী হ'ল। তেতিয়াৰ পৰাই ৰক্ষাবন্ধনৰ পৰম্পৰা চলি আহিছে বুলিও জনপ্ৰচলন আছে। এইকেইটা আছিলে ৰক্ষাবন্ধন পালনৰ আঁৰত থকা আখ্যান বা কাহিনী। বিভিন্ন পৌৰাণিক ধৰ্মগ্ৰন্থ আৰু লগতে জনশ্ৰুতিত প্ৰচলিত হৈ অহা এই আখ্যান আৰু এই কাহিনীৰ কাৰণেই ৰক্ষাবন্ধন পালন কৰা হয় বুলি জনা যায়। আৰু এই আখ্যান এই কাহিনী পঢ়ি বা শুনি আমি এটা কথা অনুভৱ কৰিব পাৰোঁ যে যাৰ সহোদৰা ভাতৃ নাই, তেওঁলোকে যাৰ পৰা নিৰাপত্তা পায়, যাক বিশ্বাস কৰে, তেওঁক ৰাখি পিন্ধাব পাৰে। জীয়েকে দেউতাকক ৰাখি পিন্ধাব পাৰে, কাৰণ দেউতাকৰ পৰা নিৰাপত্তা পায়। ভনীয়েকে বায়েকক পিন্ধাব পাৰে। যে তেনেদৰে আমি যাক বিশ্বাস কৰোঁ, যাৰ পৰা নিৰাপত্তা পাওঁ, যাৰ পৰা আমি সহায় পাওঁ, সাহস পাওঁ, তেওঁক আমি ৰাখি পিন্ধাব পাৰোঁ। আৰু যিসকলৰ এইখিনি কৰিবলৈও অসুবিধা, বিভিন্ন কাৰণত দূৰত আছে বা অকলশৰে আছে, তেওঁলোকে ঘৰতে থকা ভগৱান কৃষ্ণ আৰু ভগৱান গণেশৰ মূৰ্তিত ৰাখি পিন্ধাব পাৰে। আৰু যদি ভগৱান গণেশ বা ভগৱান কৃষ্ণৰ মূৰ্তি নাই, ফটো আছে, তেতিয়াহ'লে ফটোৰ সন্মুখতে ৰাখি থৈ তেওঁলোকে নিয়মখিনি কৰিব পাৰে। এইখিনি আছিলে ৰক্ষাবন্ধন পালনৰ আঁৰত থকা আখ্যান বা কাহিনী। এতিয়া মই আপোনালোকক জনাওঁ ৰক্ষাবন্ধন কেনেদৰে কি নিয়মৰে পালন কৰা হয়। ৰাখি পিন্ধোৱাৰ নিয়ম অনুসৰি আমি এখন থাল সজাই ল'ব লাগে আৰু সেই থালখনত থাকিব লাগে ধূপ, চাকি, ফুল, সেন্দুৰৰ খুৰি, চাউল, নাৰিকল, এটা পাত্ৰত পানী, মিঠাই আৰু ৰাখি লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। এই থালখনত থকা প্ৰত্যেকবিধ সামগ্ৰীৰে এক বিশেষত্ব বা অৰ্থ বহন কৰে। ককাই বা ভাইক এখন আসনত বহিব দি মূৰত এখন গামোচা বা ৰুমাল দিব লাগে। পিন্ধোৱাগৰাকীয়েও চাদৰ বা দুপাত্ৰাৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে। আৰু কোৱা হয় ৰাখি পিন্ধোৱা সময়ত ভাই বা ককাইৰ বাওঁ হাতখন খালী থাকিব নালাগে। সেয়ে তেওঁৰ হাতত নাৰিকল এটা দিব লাগে আৰু যদি নাৰিকল নাথাকে যিকোনো ফল বা এপাহ ফুল হ'লেও তেওঁৰ বাওঁ হাতত থাকিব লাগে। ইয়াৰ পিছতেই কপালত সেন্দুৰৰ ফুট দি তাত কেইটামান চাউল লগাব লাগে আৰু কেইটামান চাউল তেওঁৰ মূৰত ছটিয়াব লাগে। তাৰ পিছত সজাই লোৱা থালিখনৰে ভাই বা ককাইৰ সন্মুখত আৰতি কৰি সোঁহাতত ৰাখি পিন্ধাব লাগে আৰু ৰাখি পিন্ধাই হোৱাৰ পিছতেই মিঠাই খুৱাব লাগে। তাৰ পিছত ভায়েকে বায়েকক বা ভনীয়েকে ককায়েকক ভৰি চুই আশীৰ্বাদ ল'ব লাগে। ৰাখি পিন্ধোৱা নিয়ম হোৱাৰ পিছত থালিখন ঘৰৰ ভগৱানৰ থাপনাৰ ওচৰত ৰাখিব লাগে। মন কৰিব লাগে যে ৰাখি পিন্ধোৱা ৰুমটো পোহৰেৰে আলোকিত হ'ব লাগে আৰু দক্ষিণমুখীকৈ ৰাখি পিন্ধাব নালাগে। ৰক্ষাবন্ধনৰ যি আখ্যান, কিয় পালন কৰা হয় ৰক্ষাবন্ধন আৰু কেনেদৰে পালন কৰা হয় তাৰ বিষয়ে মই আপোনালোকক জনালোঁ। আৰু আজিৰ ভিডিঅ'টো মই এতিয়া ইমানতে শেষ কৰোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। আৰু যিসকলে আজি প্ৰথম মোৰ চেনেলত আহিছে তেখেতসকলক মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ।